বেংককত জুবিন গাৰ্গ। কাঞ্চনজংঘাৰ ব্যস্ততাৰ মাজতেই অনুষ্ঠান পৰিৱেশন। গালে কাঞ্চনজংঘাৰ গান। বিহু আহি পালেহিয়েই। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিহু কমিটিৰ মাজত তৎপৰতা চলিছে জনপ্ৰিয় শিল্পীক আনি অনুষ্ঠান পৰিৱেশন কৰোৱাৰ। ৰাজ্যজুৰি বহাগীক আদৰাৰ এনে উখল মাখল পৰিৱেশৰ মাজতেই সুদূৰ বেংককত আয়োজন কৰা হয় প্ৰাক বহাগী উৎসৱৰ, য'ত অংশগ্ৰহণ কৰে জুবিন গাৰ্গে। মিছন চাইনাৰ পিছত চিত্ৰগ্ৰহণ হৈ থকা কাঞ্চনজংঘা ছবিৰ শ্বুটিঙৰ ব্যস্ততাৰ মাজতেই উত্তৰ পূব ভাৰত এছ'চিয়েশ্যনে আয়োজন কৰা প্ৰাক বিহু সন্মিলনত এইদৰেই এটাৰ পিছত আন এটা জনপ্ৰিয় গীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে। অনুষ্ঠানত জুবিন গাৰ্গক সহযোগ কৰে বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে। এই একেটা অনুষ্ঠানতে উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গো। নীলোৎপল ৰায়চৌধুৰীৰ ৰিপৰ্ট, আসাম টক্স।